So question is how to আমাৰ make অৰণ্য people মানৱ comprehend absurdity. অৰণ্য How to মানৱ make people যাদৱ embrace পায়েং absurdity. ছাৰ মানুহক আমি কেনেকে বিজ্ঞান মঞ্চৰ পৰা কি যুক্তি আজি এই কথাটো বুজি গ'লে আমাৰ যে শিৱসাগৰত তোমাৰ আৰু কুকুৰ এটাৰ মাজত কোনো পাৰ্থক্য নাই থাকিব নোৱাৰে কাৰণ দুয়োটাৰে লাইফ আৰু ডেথ বাই চান্স ৰাইজৰ কাৰণে কক দুআষাৰা বুলি ভগৱানেতো জন্ম দিয়া নাই পাপ পুণ্যটো নাথাকে এইটো সকলোৱে So, এই absurdism-টো আমি কেনেকৈ embrace কৰিব পাৰিম? আমাৰ এটাই উত্তৰ প্ৰকৃতি সেইদৰে ৰাজনীতি অৰ্থনীতি ধৰ্মত্যাগৰ প্ৰকৃতিৰ কাম কৰিছে মইতো বেলেগ ধৰণৰ কাম কৰা নাই মই যিটো উচ্চ উঠা নিজৰ পৰা আমি যে কওঁ স্বৰ্গ আছে নৰক আছে এইবিলাক আজিলৈকে আমি নাই বুলি কওঁ ন দেশৰ আমি নাই বুলি কওঁ কিন্তু এতিয়া প্ৰমাণ কৰিবলৈ যিদিনা আমাক গছে কাপোৰ পিন্ধাবলৈ শিকাইছিল চৰাই আকাশত উৰিবলৈ শিকাইছিল সেইদিনলৈ সমগ্ৰ বিশ্বই প্ৰকৃতিক দাগ হিচাপে ব্যৱহাৰ কৰাৰ ফলত এইটো আচলতে জ্ঞান বঢ়াব লাগিব বাপেক মইতো জীৱ নোৱাৰে এতিয়া স্বৰ্গ বুলি ক'লে কি হয় আকাশলৈ চাই সেইকাৰণে স্বৰ্গ বুলি ক'লে আকাশলৈ চাই আকাশলৈ চালে আকাশত কি আছে এখন নীলা আকাশত আছে ডাৱৰ আছে তলৰ পৰা কিমানেই যাব তাতকৈ যদি ওপৰলৈ গৈ থাকোঁ স্বৰ্গ বিচাৰি প্লেনখনত যদি গৈ থাকোঁ ডাৱৰৰ ওপৰলৈ যায় ডাৱৰত কি পাওঁ তাতকৈ দূৰলৈ যদি যাওঁ কাম কৰক আগত জন্মটো তুমি জানা তেনেকৈ যিসকলে কয় স্বৰ্গ নৰকৰ কথা কয় এতিয়া পৃথিৱীখন যদি খান্দি খান্দি 60 কিলোমিটাৰ দলৈকে খান্দিছে তেওঁলোকক তাৰপিছত আমি যিটো কিছুমান ইনষ্ট্ৰুমেণ্ট দিবলৈ আমি তাৰ ভিতৰতে আছে গম পাওঁ সেই কথাখিনি যদি মানুহখিনিক আমি দেখুৱাব পাৰোঁ ওপৰলৈ গ'লে কি পাওঁ সেইখিনি দেখুৱাব পাৰোঁ তেতিয়া আকাশৰ স্বৰ্গ নাই বহুতো মহিলাই ৰুইছে বা পুৰুষো ৰুইছে আপুনি কেনেকুৱা অনুভৱ কৰিছে নহয় সেইটো মানে মই আপোনাক কৈছোঁৱেই কোনো এখন দেশৰ শিক্ষান্তিত পৃথিৱীত ভাল পাবলৈ নাই কাৰণ গছপুলি ৰুবই নাজানে কোন সময়ত গছপুলি ৰুলে হয় চৰকাৰ নালাগে সকলোৱে নাজানে যে ভাৰতবৰ্ষত প্ৰতিটো ৰাজ্যৰ মৌচমবোৰ বেলেগ বেলেগ এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মৌচমবোৰ 4-5 মাহ আগত আহে মহাৰাষ্ট্ৰটো 4 মাহ দেখ কেৰেলা এইটো কি কয় বাংগালোৰ আৰু 6 মাহ তামিলনাডুত দেখ এতিয়া মৌচম প্ৰায় আন্তঃভাৱে বিশ্বাস কৰি আছোঁ স্বৰ্গ নৰক ঈশ্বৰ দেৱ দেৱতা এইবিলাকৰ ধাৰণাটো ভ্ৰান্ত আৰু এই ভ্ৰান্ত ধাৰণাটোৰ পৰা মানুহক মুক্ত কৰাৰ কাৰণে উপায় কি বেছিক প্ৰশ্নটো তোমাৰ কেনেকৈ আমি জীয়াই মানে ৰাখিব লাগিব মানুহখিনিক মানুহক সেই কথাটো হৈছে কি পৃথিৱী স্বৰ্গ জলবায়ুবোৰ বেলেগ দেৱ দেৱতা আৰু সেই জলবায়ু ঈশ্বৰ হয় সেই ইত্যাদি সেই ঠাই গছেৰে ৰুব লাগিব আমি চবেই বেছিভাগেই বিশ্বাস কৰোঁ নালাগে বেছিভাগেই বিশ্বাস বহুতে নকৰে দাদা আমি দেখা পোৱা যায় এই যে বিশ্বাসটো যে কোনো আজিলৈকে প্ৰমাণ কৰিব পৰা নাই মই আগতে কৈছোঁ আমাৰ এইটো গছ কৈছিলোঁ এইটো ইংলেণ্ডৰ গছ যে 1862 আমি বিজ্ঞানীয়ে প্ৰমাণ কৰিছে যে আমাৰ ভাইৰাছ আছে গছবোৰ প্ৰমাণিত বিজ্ঞানে প্ৰমাণ কৰিব পাৰিছে যে ভাইৰাছটোৰ কাৰণে ৰোগ হৈছে বিজ্ঞানে প্ৰমাণ কৰিব পাৰিছে যে বেক্টেৰিয়াটোৰ কাৰণে ৰোগ হৈছে বেক্টেৰিয়াটো বিজ্ঞানে প্ৰমাণ কৰি দেখুৱাইছে কিন্তু আজিলৈকে বিজ্ঞানে প্ৰমাণ কৰিব পৰা নাই যে ঈশ্বৰ আছে স্বৰ্গ আছে নৰক আছে এই কথাটো আজিলৈকে বিজ্ঞানে প্ৰমাণ কৰিব পৰা নাই ধাৰণাটো ক'ৰ পৰা আহিল আমাৰ এই ধাৰণাটো ক'ৰ পৰা আহিল এই ধাৰণাটো ক'ৰ পৰা আহিল সেই কথা জানিব লাগে আমি মানৱ জাতি মানৱ সভ্যতাৰ ইতিহাসলৈকে পিছুৱাই আৰু মানুহৰ সংখ্যাত পিছুৱাই গৈ কি পাম যেতিয়া মানুহে দলবদ্ধভাৱে জীৱ জন্তুৰ পৰা জাষ্ট উন্নত হৈ চিকাৰ কৰি খাবলৈ অৰণ্য মানৱ জীৱ জন্তু চিকাৰ কৰি ফল খাই একেলগে ঘূৰি ফুৰিছে তেতিয়া মানুহ আৰু জন্তুৰ মাজত এটা পাৰ্থক্যৰ সৃষ্টি হৈছে এই পাৰ্থক্যটো কি তেখেতৰ মানুহৰ মস্তিষ্ক তেখেতৰ পৰা এনেকে বিকশিত হৈছিল যে জীৱ জন্তুৰ মস্তিষ্কতকৈ মানুহৰ মস্তিষ্ক বহু পৰিমাণে বিকশিত হৈ মানুহে কল্পনা কৰিব পৰা